নমস্কাৰ, চাই আছে fornationaxom ষ্টুডিঅ'ত মই কাকু এটা খবৰ লৈ আহিছো। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱন কাৰ্যালয় প্ৰেক্ষাগৃহত নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত নগাঁও পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগতে ত্ৰিৰংগা যাত্ৰা শুভাৰম্ভ কৰে। সেৱা দলৰ লগতে যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকলে আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বহু শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত আছিল। আজি জাতীয় পতাকা উত্তোলন কৰে নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমণি বৰা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে, নগাঁও জিলাৰ কংগ্ৰেছৰ তত্ত্বাৱধায়ক গজেন্দ্ৰ উপমান্য আৰু অশোক শৰ্মা। পবিত্ৰ দিনত উপস্থিত থাকে সৰ্বভাৰতীয় NSUৰ কোষাধ্যক্ষ তানজিল হুছেইন আৰু নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা যুৱ নেতা উৎপল বনিয়া, যুৱ কংগ্ৰেছৰ সভাপতি আজহাৰ উদ্দিন আৰু যুৱ কংগ্ৰেছৰ সম্পাদক ইমৰান হুছেইন আৰু মাধৱপাৰা জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰ আৰু ৰহা ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক সোণমণি শইকীয়াৰ লগতে চহৰী মণ্ডল কংগ্ৰেছৰ সভাপতি মুকুট কোঁৱৰ আৰু ৰহা ব্লক পাখিমৰীয়া ব্লকৰ সভাপতি আৰু বিভিন্ন বিষয়ববীয়াসকল, লগতে ৰহা ব্লক NSUৰ সভাপতি ৱাকিবুৰ আলম আৰু নগাঁও জিলাৰ মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল। বটদ্ৰৰ পৰা কেমেৰা পাৰ্চন মফিদুল ইছলামৰ সৈতে মুজিবুৰ ৰহমানৰ ৰিপৰ্ট ফৰ নেশ্যন অসম।